হযৰত আনাস বিন মালিক ৰাদিয়াল্লাহু আনহুৱে কয়, আবু তালহা ৰাদিয়াল্লাহু আনহুৱে তেওঁৰ এটি অসুস্থ পুত্ৰ সন্তান ঘৰত থৈ বাহিৰলৈ ওলাই যায়, অৰ্থাৎ ভ্ৰমণলৈ ওলাই যায়। ভ্ৰমণলৈ যোৱাৰ পিছত সন্তানটিৰ মৃত্যু হয়। আবু তালহা তেতিয়াও বাহিৰতে আছিল। আবু তালহা আবু তালহাৰ স্ত্ৰী উম্মে সুলাইমে তেওঁৰ পৰিয়ালৰ লোকসকলক ক'লে, আবু তালহা উভতি আহিলে তোমালোকে তেওঁক পুত্ৰৰ মৃত্যু সংবাদ নজনাবা। ময়েই প্ৰথমে তেওঁক সংবাদটি জনাম। আবু তালহা ৰাদিয়াল্লাহু আনহু ঘৰলৈ অহাত উম্মে সুলাইমে তেওঁৰ বাবে ৰাতি আহাৰ পৰিৱেশন কৰিলে। ইয়াৰ পিছত পূৰ্বতকৈ অধিক সুন্দৰকৈ আবু তালহাৰ বাবে সাজ সজ্জা গ্ৰহণ কৰিলে। তেওঁলোক ৰাতি মিলিত হ'ল। ইয়াৰ পিছত উম্মে সুলাইমে ক'বলৈ ধৰিলে, হে আবু তালহা, কোনো মানুহে যদি অন্য মানুহৰ ওচৰত কোনো বস্তু আমানত ৰাখে আৰু সেয়া পৰৱৰ্তী সময়ত মানুহজনে উভতাই বিচাৰে, তেনেহলে সেই মানুহজনে বস্তুটো নিজৰ ওচৰত ৰাখি থোৱাৰ অধিকাৰ আছেনে? আবু তালহাই ক'লে, নাই, ৰাখি থোৱাৰ কোনো অধিকাৰ তাৰ নাই। এইবাৰ আবু তালহাৰ স্ত্ৰীয়ে ক'লে, আপুনি সবুৰ ধৈৰ্য কৰক, ধৰক আপোনাৰ সন্তানটিৰ মৃত্যু হৈ গৈছে। এই কথা শুনি আবু তালহা ৰাগান্বিত হৈ ক'লে, তুমি মোক পূৰ্বেই ইয়াৰ সংবাদ কিয় দিয়া নাই? ইয়াৰ পিছত আবু তালহাই পোনে পোনে আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দৰবাৰত উপস্থিত হৈ ৰাতিৰ ঘটনা সম্পৰ্কে আল্লাহৰ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক জনালে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, আল্লাহ তাআলাই তোমালোকৰ বাবে এই ৰাতি বৰকত দান কৰিব। অন্য বৰ্ণনাত উল্লেখ আছে, উম্মে সুলাইমে সন্তানক গোসল দি কফন পৰিধান কৰাই ঘৰৰ এচুকত ৰাখি দিলে। আবু তালহাই ঘৰত আহি সুধিলে, ল'ৰাটো ক'ত? উম্মে সুলাইমে ক'লে, সি বিশ্ৰাম কৰি আছে। মোৰ মনে কৈছে সি আৰামত টোপনি মাৰিছে। আবু তালহাই ভাবিলে তাৰ স্ত্ৰীয়ে সত্য কথাই কৈছে। আবু তালহাই ৰাতি যাপন কৰিলে। ৰাতিপুৱা হোৱাত তেওঁ গোসল কৰিলে। তেতিয়া তেওঁ ওলাই যোৱাৰ ইচ্ছা কৰিলে। তেতিয়া তেওঁৰ স্ত্ৰীয়ে তেওঁক জনালে যে ল'ৰাটোৰ মৃত্যু হৈছে। তেওঁ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সৈতে ফজৰৰ নামাজ আদায় কৰিলে। ইয়াৰ পিছত নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক তেওঁলোকৰ উভয়ৰ সংবাদ শুনালে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেতিয়া ক'লে, আল্লাহ তাআলাই তোমালোকৰ বাবে এই ৰাতিত বৰকত দান কৰিব। সেই ৰাতিৰ সহবাসত উম্মে সুলাইম গৰ্ভৱতী হৈ এটি পুত্ৰ সন্তান জন্ম দিলে। আনাস ৰাদিয়াল্লাহু আনহুৱে কয়, আবু তালহাই মোক ক'লে, সন্তানটিক বহন কৰি তুমি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰলৈ লৈ যোৱা। আৰু আবু তালহাই লগত কেইটামান খেজুৰ দি দিলে। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে, লগত কিবা আছেনে? তেওঁ উত্তৰত ক'লে, কেইটামান খেজুৰ আছে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই খেজুৰবিলাক চুবাই তেখেতৰ পবিত্ৰ মুখৰ পৰা কিছু বাহিৰলৈ উলিয়াই শিশুটিৰ মুখত ৰাখিলে। ইয়াৰ পিছত তাৰ নাম ৰাখিলে আব্দুল্লাহ। জৈনিক আনচাৰী সাহাবীয়ে ক'লে, মই আবু তালহাৰ 9 জন সন্তান দেখিছো। তেওঁলোক প্ৰত্যেকেই কোৰাণৰ হাফিজ হৈছিল। গতিকে আমি এই পাঠটিৰ পৰা এয়াই শিকিলো, আবু তালহাৰ স্ত্ৰী উম্মে সুলাইমৰ মৰ্যাদা আৰু তেওঁৰ বুদ্ধিমত্তাৰ পৰিচয় পোৱা যায়। তকদীৰ, ভাগ্যৰ প্ৰতি সন্তুষ্ট থকা আৰু বিপদ আপদত ভীত সন্তুষ্ট হৈ উচ্চস্থৰে কন্দন নকৰি ধৈৰ্য ধাৰণ কৰা প্ৰকৃত মুমিনৰ কাম। তেওঁলোকে সেই ৰাতি যি ধৈৰ্যৰ পৰিচয় দিছিল আৰু বিনিময়ত আল্লাহ তাআলাই পৰৱৰ্তী সময়ত তেওঁলোকক নেক সন্তান দান কৰিছিল, যিসকল কোৰাণৰ হাফিজ হৈছিল।
আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ দৰবাৰত যি দোৱা কৰিছিল সেয়া কবুল হৈ গৈছে। আমানত ৰখা বস্তু তাৰ মালিকৰ ওচৰত উভতাই দিয়া জৰুৰী। জন্মগ্ৰহণ কৰাৰ পিছতেই শিশুৰ মুখত খেজুৰ চুবাই ইয়াৰ ৰস দিয়া মুস্তাহাব। ইছলামে নৱজাতক শিশুৰ প্ৰতি যথেষ্ট গুৰুত্ব প্ৰদান কৰাত উৎসাহ দিছে। মুছলিম মহিলাৰ উচিত যে তাই স্বামীৰ বাবে সাজ-সজ্জা গ্ৰহণ কৰা, বিশেষকৈ স্বামী বিদেশ বা সফৰৰ পৰা উভতি আহি প্ৰথম সাক্ষাতৰ সময়ত। জন্মৰ পিছতেই শিশুৰ বাবে এটি সুন্দৰ নাম নিৰ্বাচন কৰা মুস্তাহাব। আব্দুল্লাহ আৰু আব্দুৰ ৰহমান আল্লাহৰ ওচৰত আটাইতকৈ প্ৰিয় নাম।